হেল্ল' ষ্টুডেণ্টছ, আশা কৰোঁ সকলো ভালেই আছা। আজি মই তোমালোকক লাষ্ট ভিডিঅ'টোত এটা ক্লাছ 7ৰ অসমীয়া পাঠ বীজ চীনদেশৰ সাধু নামৰ লেচনটো মই পঢ়ি দিছিলোঁ। আজি মই তাৰ কুৱেশ্যন আনচাৰবিলাক কৰি দিছোঁ। পাঠত থকা গল্পটোৰ নাম কি? উত্তৰ বীজ। গল্পটি কোন দেশৰ? চীন দেশৰ। ৰজাৰ পুতেকহঁত কেনেকুৱা স্বভাৱৰ আছিল? এলেহুৱা স্বভাৱৰ। পাহাৰৰ চূড়াত কি আছিল? মন্দিৰ। যিসকলে অসমীয়া লিখিবলৈ অকণমান টাইম লাগে পৰীক্ষাত, তেখেতসকলে অকল মন্দিৰ লিখিলেই হ'ব। আৰু যিবিলাকে অসমীয়া স্পীডত লিখিব পাৰে তেতিয়া লিখিবা পাহাৰৰ চূড়াত মন্দিৰ আছিল। বুজি পাইছা? ৰজাই বীজবোৰ কি পাত্ৰত থৈছিল? সোণৰ পাত্ৰত। ৰজাই কিয় আৰু কাক উত্তৰাধিকাৰী বাছনি কৰা নাছিল? এইটো কথা মন কৰিবা। এইটো অকণমান দীঘলীয়া কুৱেশ্যন, 2 নম্বৰ আহিব ইয়াতে। ৰজাই এলেহুৱা স্বভাৱৰ বাবেই তেওঁৰ পুত্ৰ সন্তান কেইজনক উত্তৰাধিকাৰী বাছনি কৰা নাছিল। কাক বাছনি কৰা নাছিল? তেওঁৰ পুত্ৰ সন্তান কেইজনক উত্তৰাধিকাৰী বাছনি কৰা নাছিল। বুজি পাইছা? আকৌ চোৱা, চূণৰ মাকে চূণক কি উপদেশ দিছিল? চূণৰ মাকে চূণক কৈছিল, তুমি তালৈ যোৱা উচিত। তুমি তোমাৰ যত্নৰ ক্ৰতি কৰা নাই। পুলিটো ডাঙৰ কৰিবলৈ যি পাৰা সকলো কৰিলা। চূণৰ মাকে চূণক এইখিনি কথা কৈছিল। চূণে কিয় পুলিটো লৈ চিন্তিত আছিল? উত্তৰত কি লিখিবা? চূণে পুলিটো লৈ চিন্তিত আছিল কাৰণ ৰজাঘৰৰ পৰা অনা বীজটো সদায় যথেষ্ট যত্ন লয় যদিও কি কৰে? বীজটোৰ সদায় যথেষ্ট যত্ন লয় যদিও বীজটোৰ কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাছিল। কিন্তু চূণৰ লগৰীয়াবিলাকৰ বীজৰ পুলি অংকুৰিত হোৱা কথাষাৰে চূণক চিন্তিত কৰিছিল। বুজি পাইছা? অকল তেওঁৰ পুলিটো যে ডাঙৰ হোৱা নাছিল সেইটোৱে চিন্তা নাছিল, যে লগৰবোৰ ডাঙৰ হৈছে, মোৰ কিয় ডাঙৰ হোৱা নাই, সেইটোহে চিন্তা আছিলে। বীজৰ পাত্ৰটো লৈ চূণৰ ৰজাৰ সন্মুখত কেনে অৱস্থা হৈছিল? চূণে লাজত ৰঙা চিঙা পৰি ভিৰৰ মাজত লুকাব বিচাৰিছিল। দেখা পাইছা? চূণে লাজত ৰঙা চিঙা পৰি ভিৰৰ মাজত লুকাব বিচাৰিছিলে। কিন্তু বাকী সকলোৱে হাঁহি তাক ঠেলা মাৰি আগুৱাই দিলে। চূণক কিহৰ কাৰণে ৰজাই মনোনীত কৰিলে? এইটো কথা চোৱা। চূণৰ সৎ, নিষ্ঠাবান আৰু সত্যবাদিতাৰ কাৰণে ৰজাই মনোনীত কৰিলে। দেখা পাইছা? চীন দেশত এজন জ্ঞানী ৰজা আছিল। কথাষাৰত প্ৰকাশ পোৱা তোমাৰ মনৰ ভাৱ বুজাই লিখা। চীন দেশত এজন জ্ঞানী ৰজা। জ্ঞানী বুলি ক'লে আমি কেনেকুৱা ধৰণৰ কথাত জ্ঞানী বুলি ভাবোঁ? কি কথাৰ কাৰণে এজন মানুহক আমি জ্ঞানী বুলি কওঁ? আৰু এই গল্পটোত ৰজাজন যে জ্ঞানী আছিল, মোৰ মনত তেখেতৰ প্ৰতি কেনেকুৱা ভাৱ হৈছিল, কি কথাত আমি গম পালোঁ যে তেখেত জ্ঞানী আছিল, সেই কথাখিনি লিখিব লাগে। বহুত দীঘলকৈ নহয়, কাৰণ এইটো কুৱেশ্যনত খুব বেছি 2 বা 3 নম্বৰ আহিব। চীন দেশত এজন জ্ঞানী ৰজা আছিল। বাক্যশাৰীয়ে মোৰ মনলৈ এনে এজন ৰজাৰ ছবি আনিছে যি নেকি প্ৰজাৰ হিতৰ বাবে, হিত মানে ভাল দেই, প্ৰজাৰ হিতৰ বাবে চিন্তা কৰে। সৎ আৰু নিষ্ঠাবান লোকক উত্তৰাধিকাৰী পাতিব বিচাৰে, সত্যক প্ৰাধান্য দিয়ে। তেখেতে কিহক প্ৰাধান্য দিয়ে? তেখেত জ্ঞানী হোৱাৰ এই 3টাই কাৰণ। তেখেতে সৎ আৰু নিষ্ঠাবান লোকক উত্তৰাধিকাৰী পাতিব বিচাৰে আৰু সত্যক প্ৰাধান্য দিয়ে, হয়নে? প্ৰজাৰ হিতৰ বাবেহে চিন্তা কৰে। ৰাজ্য আৰু প্ৰজাৰ উন্নতিৰ হেতু নিজৰ এলেহুৱা পুত্ৰক ৰজা হোৱাৰ পৰা বঞ্চিত কৰি, ৰাজ্যৰ উন্নতিৰ বাবে বা প্ৰজাৰ উন্নতিৰ হেতু নিজৰ এলেহুৱা পুত্ৰক ৰজা হোৱাৰ পৰা বঞ্চিত কৰি গুণী জ্ঞানী উত্তৰাধিকাৰী বাছনি কৰিছে। এইখিনিৰ পৰা আমি কি গম পাওঁ? যে ৰজাজন জ্ঞানী, তেখেতে অনবৰতে প্ৰজাৰ হিতৰ কথা চিন্তা কৰে। হ'ল। এতিয়া চোৱা, চূণ কেনে স্বভাৱৰ আছিল পাঠৰ সহায়ত লিখা। চূণ সৎ আছিল, নিষ্ঠাবান আছিল, কৰ্মঠ আছিল আৰু সত্যবাদী ল'ৰা আছিল। মাকৰ কথা আখৰে আখৰে পালন কৰা ল'ৰা আছিল। ছল কপটৰ আশ্ৰয় নলৈছিল। ছল কপটৰ আশ্ৰয় কেলে লিখিলে এইটো কথা? বেলেগ ল'ৰাবিলাকে নিজৰ সেই বীজ, ৰজাই দিয়া বীজটো ডাঙৰ নোহোৱা দেখি
নাৰ্চাৰী পাই হওক ক'ৰবাৰ পৰাই হওক বীজ আনি নতুনকৈ নিজে পুতিত গছ ডাঙৰ কৰিলে। যিহেতু ৰজাই কৈছিলে যে 1 বছৰৰ পিছত মোৰ গছ গজিলে দেখুৱাবা, হয়নে? কিন্তু সেই গুটিটোকে চেষ্টা কৰি নাথাকিলে নতুন গছৰ ৰজা হোৱাৰ আশাত ৰজাৰ উত্তৰাধিকাৰী হোৱাৰ আশাত নতুন পুলি ব্যৱহাৰ কৰিলে, হয়নে? কিন্তু হেৰিয়ে এইটো কি বুলি কয় চোনে একটা বীজতে যত্ন কৰি থাকিলে ছল কপটৰ কথা নাজানিছিলে, হয়নে? সেইকাৰণে ছল কপটৰ আশ্ৰয় লোৱা নাছিল। মা মই এই বীজটো নিনিওঁ কথাষাৰ কোনে কাক কৈছিল? উত্তৰত তেওঁ কি কৈছিল? মা মই এই বীজটো নিনিওঁ কথাষাৰ চোনে মাকক কৈছিল। কাৰণ কিয়? সি ভাবিছে লগৰ চবৰে লহপহকৈ গছ ডাঙৰ হৈছে আৰু মোৰ এইটো একো নহ'লে ৰজাইতো মোক হাঁহিব। উত্তৰত মাকে কৈছিল তুমি তালৈ যোৱা উচিত, তুমি তোমাৰ যত্নৰ ত্ৰুটি কৰা নাই, পুলিটো ডাঙৰ কৰিবলৈ যি পাৰা সকলো কৰিলা, হয়নে? আমি এই কথাটোৰ পৰা কি বুজি পালোঁ জানানে? তোমালোকে পৰীক্ষাৰ ৰিজাল্ট কি হ'ব সেইটো কথা ভাবি নপঢ়িবা, তোমালোকে চেষ্টা কৰি যোৱা, নিজৰ ফালৰ পৰা বেষ্ট দিয়া। বুজি পাইছা? বাক্য ৰচনা কৰা। উত্তৰাধিকাৰী। ৰজাই তেওঁৰ উত্তৰাধিকাৰীজন সৎ আৰু কৰ্মঠ, এলেহুৱা নোহোৱা, কামৰ প্ৰতি আগ্ৰহী হোৱা, কাইলৈ কৰিম পিছুৱাই নাথাকি কৰ্মঠ, একদম পূৰা ভালকৈ কাম কৰা মানুহ হোৱাটো বিচাৰিছিল। ৰজাই তেওঁৰ উত্তৰাধিকাৰীজন সৎ আৰু কৰ্মঠ হোৱাটো বিচাৰিছিল। নিযুক্ত। ৰজাই পৰিয়ালৰ বাহিৰৰ লোকক উত্তৰাধিকাৰী নিযুক্ত কৰিবলৈ বিচাৰিছিল। ব্যৰ্থ। এবাৰত ব্যৰ্থ হ'লে বুলিয়েই চেষ্টা এৰি দিব নালাগে। অতিক্ৰম। বহু দূৰ অতিক্ৰম কৰাৰ পিছত সিহঁতি বুজিলে যে সিহঁতৰ ৰাস্তাটো ভুল হৈছে। বুজি পাইছা? শংকা। মনত শংকা লৈ কাম কৰিব নালাগে। বুজি পালা? এতিয়া চোৱা, মই তোমালোকক এই হেৰিখিনি কৰি দিলোঁ, কুৱেশ্যন আনচাৰখিনি কৰি দিলোঁ। কুৱেশ্যন আনচাৰখিনি এইখিনি পৰীক্ষাত আহিবই। আৰু বিপৰীত শব্দ কেইটামান আছে। জ্ঞানী অজ্ঞানী সকলোৱে জানাই, এলেহুৱা কৰ্মী, পৰ্বত ভৈয়াম, ব্যৰ্থ অব্যৰ্থ, ডাঙৰ সৰু। কুৱেশ্যন আনচাৰখিনি মই যিমান পাৰোঁ কৰি দিছোঁ। এই কুৱেশ্যন আনচাৰখিনি তোমালোকে পজ কৰি বহীত লিখিও ল'ব পাৰা, নতুবা স্ক্ৰীনশ্বট মাৰি থৈ পেলাই চাবও পাৰা। পৰীক্ষালৈ তোমালোকৰ সুবিধা হ'ব বুলি ভাবিছোঁ মই। আশা কৰোঁ ভিডিঅ'টোৱে তোমালোকক সহায় কৰিব। যিসকলে ভিডিঅ'টো ভাল পাইছা প্লিজ লাইক এটা কৰিবা, আৰু যিসকলে ভিডিঅ'টো নতুনকৈ ক্লিক কৰিছে প্লিজ ছাবস্ক্ৰাইব কৰি যাব নাপাহৰিব। আৰু যিসকল লোকৰ আজিকালি এইটোতো স্ক্ৰল কৰিলে আহি যায়, ঘৰত বা সৰু ল'ৰা ছোৱালী নাই কিন্তু চিনা জনা মিতিৰ কুটুম পৰিচয়ৰ কোনোবা সৰু ল'ৰা ছোৱালী আছে, তেখেতসকললৈ ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, লগ পাম আন এটা ভিডিঅ'ত।